হেল্ল' বন্ধু-বান্ধৱীসকল, অনুকূল দাপোনৰ প্ৰথম ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আগত মই এটা ব্লগ দিছোঁ আৰু এইটো মোৰ ছেকেণ্ড ইউটিউব চেনেল। এয়া আমাৰ উদালগুৰি আৰু আমাৰ উদালগুৰিত হোলী উৎসৱ এনেদৰে উদযাপন কৰা হয়। বহুত বেছি ভাল লাগে। আপোনালোকেও কেতিয়াবা হোলীত আহিব। আৰু এয়া প্ৰথম দিনা আমাৰ কাৰ্যসূচী হৈছে আতচবাজি প্ৰদৰ্শন আৰু আতচবাজিৰ কাৰণে আমাৰ বৰপেটাৰ পৰা মানুহ আহে আৰু তেওঁলোকে যেহেতু বৰপেটাৰ বমখিনি বহুত বেছি ভাল লগা হয় আৰু সেইকাৰণে তেওঁলোকক মাতা হয় আৰু এনেদৰে প্ৰথম দিনা শ্ৰীকৃষ্ণ গোসাঁই দৌল উৎসৱটো উদযাপন কৰা হয়। আৰু এইখিনি কৰাৰ পিছতে শ্ৰীকৃষ্ণ গোসাঁইক মেজি চাৰিওকাষেৰে ঘূৰাই নিয়ম কৰি দেউলত বহোৱা হয় আৰু এটা নিয়মৰ মাজেৰে এই 4 দিন দেউল উৎসৱটো উদযাপন কৰা হয়। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব, বহুত বেছি ভাল লগা। এয়া হ'ল শেষৰ দিনৰ ভিডিঅ'। ফাকুৱা উৎসৱৰ অন্তিম দিন হোলী খেলা, সকলোৱে হোলী খেলেই, কিন্তু আমাৰ ইয়াতে এটা নিয়মৰ মাজেৰেহে গোটেই 4 দিনটো উদযাপন কৰা হৈছে। আৰু শেষৰ দিনক হোলী বুলি কোৱা হয় আৰু প্ৰথম দিনক আপোনালোকে কি বুলি কোৱা হয়, আমাৰ বৰপেটীয়াটো গোন্ধ উৎসৱ বুলি কোৱা হয়। আৰু মই বাকী 2 দিনৰ ভিডিঅ' আপোনালোকক কৰা নহ'ল, সেইকাৰণে দিব নোৱাৰিলোঁ। এয়া আমি ৰাস্তাৰে আহিলোঁ, এয়া ৰাখাল নামঘৰ আহি পালোঁ। ৰাখাল নামঘৰত যিহেতু কৃষ্ণ গোসাঁইক ৰখা হয়, সকলোৱে সেৱা কৰিবলৈ আহে আৰু শেষৰ দিন বুলি সকলোৱে এনেদৰে আনন্দ কৰে, যিহেতু বছৰত এবাৰহে আহিব। এয়া মই ঘৰলৈ আহি পালোঁ। এইটো নামঘৰতে 4 দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছিল হোলী। যিহেতু কৃষ্ণ গোসাঁই মনসা দেৱীক বিয়া পাতিবলৈ যাব, সেয়েহে গোটেই ৰেডিখিনি কৰা হৈছে আৰু বিয়া পাতিবলৈ ৰাখাল নামঘৰত গৈছিল। তাৰপিছত এইফালে বাঁহ ভঙা হয়, কৃষ্ণ গোসাঁইক লৈ অহাৰ পিছত তাৰপিছত 7 পাক ঘূৰাই এনেদৰে গোসাঁই নামঘৰৰ ভিতৰত প্ৰৱেশ কৰোৱায়। আৰু ভিডিঅ'টো যদি চাই ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আজিলৈকে আহিছোঁ, ইমানখিনি আছিল। বাই বাই।